নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি বনাম বেঙেনাৰ ভৰ্তা। বেঙেনাৰ ভৰ্তা বনাবলৈ আমি ফাৰ্ষ্টতে লৈছোঁ, আপোনালোকক দেখাই আছোঁ, চাওক। আমি ফাৰ্ষ্টতে তেজপাত লৈছোঁ, তাৰপাছত নহৰু, জলকীয়া, আদা, বেঙেনাটো আমি বাকলিটো চেলাই লৈছোঁ, বাতিটোত দেখিছে আপোনালোকে। তাৰপাছত এই পিঁয়াজ দুটা লৈছোঁ আৰু বিলাহী দুটা। এতিয়া দেখিছে আপোনালোকে বিলাহী দুটা মই এনেদৰে কাটিছোঁ আৰু পিঁয়াজ জলকীয়া। তাৰপাছত মই তেল বহাই দিছোঁ, ইয়াত পাঁচফোৰণ আৰু পিঁয়াজ দি দিছোঁ। আপোনালোকে দেখিছে, এতিয়া মই এইখিনি ভালদৰে লাৰি দিছোঁ। চাওক আপোনালোকে, অলপ অলপকৈ কালাৰটো আহি গৈছে আগতকৈ। তাৰপাছত মই ইয়াত তেজপাত দি দিছোঁ আৰু মই ৰাখি থোৱা আদা নহৰু জলকীয়াৰ পেষ্টটো কৰি দিছোঁ। আৰু এতিয়া মই এইখিনি ভালদৰে আকৌ এবাৰ লাৰি দিছোঁ, আপোনালোকে দেখিছে। আপোনালোকে দেখিবলৈ ধুনীয়া হৈ গৈছে আগতকৈ। তাৰপাছত আমি বিলাহী আৰু জলকীয়াখিনি দি দিছোঁ। আকৌ এবাৰ আমি তেনেদৰে লাৰি দিছোঁ। তাৰপাছত আমি বিলাহীত হালধি দিম। হালধি 2 চামুচ দিছিলোঁ আমি। তাৰপাছত আমি আকৌ এবাৰ এইখিনি ভালদৰে লাৰি দিছোঁ। ইয়াৰ পাছত আমি ৰেড চিলি পাউডাৰ দিছোঁ। তাৰপাছত সোৱাদ অনুযায়ী নিমখ আৰু এইখিনি আমি ভালদৰে মিক্স কৰি দিছোঁ। আপোনালোকে দেখিছে, এতিয়া দেখিবলৈ খুব ধুনীয়াকৈ হৈ গৈছে। এতিয়া আমি ইয়াত ঢাকনিখন মাৰি দিছোঁ। এতিয়া চাওক আপোনালোকে, খুব ধুনীয়াকৈ অলপ অলপকৈ হৈ আহিছে। তাৰপাছত আমি বেঙেনাখিনি দি দিছোঁ। বেঙেনাৰ আমি বাকলিটো ওলাই লৈছোঁ। তাৰপাছত আমি পানীত তিয়াই থৈ দিছিলোঁ। এতিয়া আপোনালোকে দেখিছে, এইখিনি দিয়াৰ পাছত খুব ধুনীয়াকৈ আমি লাৰি দিছোঁ। আপোনালোকে দেখিছে, আপোনালোকেও এনেদৰে লাৰিব। এতিয়া চাওক, আমি অলপ অলপকৈ এইখিনি সিজিবলৈ দি দিছোঁ। দেখিছে আপোনালোকে, এয়া চাওক আপোনালোকে, আমি এটা মাছ দি দিছোঁ। এতিয়া খুব ধুনীয়াকৈ অলপ অলপকৈ হৈ গৈছে, আপোনালোকে দেখিছে। কালাৰটো খুব ধুনীয়া আহিছে। যদি আমাৰ ভিডিঅ'টো ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব। থেংক ইউ।